হেল্ল' গাইজ, এইটো কোনো ফানি ভিডিঅ' নহয়। মোক কথা এটা ক'বলৈ আছিলে, সেইকাৰণে চিৰিয়াছলি মানে ভিডিঅ'টো বনাইছোঁ দেই, বহুত গুৰুত্ব সহকাৰে বনাইছোঁ। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, গতিকে ডাইৰেক্ট পইণ্টলৈ আহোঁ। পইণ্ট বুলি ক'বলৈ মানে কি, পৰ্ণ যোনটো বস্তু, পৰ্ণগ্ৰাফি, সেইটো বহুত বেয়া। ভিতৰি মানুহৰ শৰীৰটো খাই আহে। মই ৰিচেণ্টলি ভিডিঅ' এটা পাইছিলোঁ, তাত মানে 7টা পইণ্ট দিছে, যোনসকল লোক আজিৰ টাইমত ল'ৰা হওক বা ছোৱালী হওক মেক্সিমাম পৰ্ণ এডিক্টেড। তো মই তেওঁলোকক কওঁ যে যোনসকল লোক পৰ্ণ এডিক্টেড তেওঁলোকৰ শৰীৰত কিছুমান সাতটা সেই ভিডিঅ'টোত কৈছিলে 7টা মানে এনেকুৱা চিৰিয়াছ বেমাৰে দেখা দিয়ে, যদি মই কওঁ নহয় তেওঁলোকৰ পৰ্ণ চোৱা বন্ধ হৈ যাব। তাৰে প্ৰথম পইণ্টটো হৈছে মেমৰি লছ। প্ৰথমটো হৈছে মেমৰি লছ। 2 নম্বৰতে হৈছে দুই নম্বৰতে